আজি মই অত্যন্ত দুখত আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ বালাজনৰ দৃশ্য এয়া। বালাজনত তুমুল পৰিৱেশ চলিছে, উচ্ছেদ অভিযান। আমাৰ ধুবুৰী টু ফুলবাৰী ব্ৰিজ কানেক্টেড 4-way ৰোড হ'ব, সেইটো বালাজন হৈ মাতৃচাৰ হৈ পাগলাঘাট হৈ তামাহাট হৈ শ্ৰীৰামপুৰলৈ যাব। প্ৰায় ফুলবাৰী ৰাস্তাৰ দুয়োফালে বাওঁফালে বা সোঁফালে যি ঘৰ বাৰী আছে সমূহবিলাক ভাঙিব লাগিব। কিন্তু আজিৰ দৃশ্য এয়া, কোনো নটিচ নোহোৱাকৈয়ে বালাজনৰ মছজিদটো আমাৰ ভাঙিব ধৰিছে। এয়া ৰাইজৰ মাজত কান্দনৰ ৰোল আপোনালোকে যাব বিচাৰিছে। মোক বহুত দুখ লাগি আছে যে এয়া